নমস্কাৰ ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে সকলোৱে নিজৰ নিজৰ প্ৰফাইল ফটোখন শিক্ষা সেতুত আপলোড কৰিছে। এতিয়া যদি আপোনালোকৰ এনেকুৱা লাগি আছে যে আপোনালোকৰ ফটোটো ভাল হোৱা নাই বা ক্লিয়াৰ অহা নাই বা আপোনাৰ প্ৰফাইল ফটোত চকু দুটা বন্ধ হৈ আছে আৰু আপুনি আপোনাৰ প্ৰফাইল ফটোটো চেঞ্জ কৰিব খোজে, তেনেহ'লে এই ভিডিঅ'খন আপোনালোকৰ কাৰণে। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ নিজৰ প্ৰফাইল ফটোখন চেঞ্জ কৰিব। ইয়াৰ কাৰণে আপুনি দুটা কাম কৰিব লাগিব। এটা হ'ল শিক্ষা সেতু পৰ্টেল আৰু এটা হ'ল শিক্ষা সেতু এপ। আপুনি সৰ্বপ্ৰথমে শিক্ষা সেতু পৰ্টেলত নিজৰ স্কুলখন লগইন কৰি ল'ব লাগিব। শিক্ষা সেতু পৰ্টেলখন লগইন কৰাৰ পিছত আপোনালোকে যাব লাগিব টিচাৰ এণ্ড ষ্টাফ। টিচাৰ এণ্ড ষ্টাফ যিটো আছে ইয়াত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আহিব আপোনাৰ তলত টিচাৰ এণ্ড ষ্টাফ লিষ্টিং। এই টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত এবাৰ ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ বিদ্যালয়ত কিমানজন ষ্টাফ আছে, টিচিং এণ্ড নন টিচিং ষ্টাফ আছে, সেই সকলো কেইজনৰ নাম ইয়াত আহি পৰিব। এতিয়া আপুনি যদি আপোনাৰ প্ৰফাইল পিকচাৰটো চেঞ্জ কৰিব খুজিছে, তেনেহ'লে আপোনাৰ নামৰ এগেইনষ্টত সেই ৰাইট ছাইডত একেবাৰে যিটো চিলেক্ট একশ্যন বুলি যিটো অপশ্যন আছে, এই চিলেক্ট একশ্যনত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলফালে চাব ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট আহি গৈছে। এতিয়া আপুনি সেই ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্টত এবাৰ ক্লিক কৰি দিয়ক। এবাৰ ক্লিক কৰি দিয়াৰ পিছত ইয়াত ৰিজনটো দিব লাগিব যে আপুনি কিয় আপোনাৰ প্ৰফাইল পিকচাৰটো চেঞ্জ কৰিব খুজিছে। ইয়াত দিয়ক যিটো আপোনাৰ সুবিধা মতে। মই দিলোঁ ইয়াত ব্লাৰি ফটো বুলি দিলোঁ। ব্লাৰি ফটো বুলি মই ইয়াত ৰিজন দি ছাবমিট কৰিলোঁ। এতিয়া ছাবমিট হওঁতে কেতিয়াবা 1 মিনিট বা কেতিয়াবা 2-3 বা 5 মিনিট সময় লাগিব পাৰে। সেইখিনি সময় অলপ ধৈৰ্য সহকাৰে আপোনালোকে বহিব আৰু এইটো কমপ্লিট ছাবমিট হোৱালৈকে অলপ ৱেইট কৰিব। এইটো ছাবমিট হৈ যোৱাৰ পিছত চাব আপোনাৰ নামৰ ইয়াত যিটো ভিউ বুলি অপশ্যন আছিল সেইটো নাইকিয়া হৈ গ'ল। ইয়াৰ অৰ্থ হ'ল এইটোৱে যে আপোনাৰ যিটো প্ৰফাইল ফটো আছিল সেইটো এতিয়া ৰিমুভ হৈ গৈছে। এতিয়া আপুনি আপোনাৰ নতুন ফটো আপলোড কৰিব পাৰিব। তো সেইটোৰ কাৰণে কি কৰিব লাগিব? সেইটোৰ কাৰণে আপুনি আপোনাৰ মোবাইলত শিক্ষা সেতু এপ যিটো আছে সেইটো অ'পেন কৰিব লাগিব। শিক্ষা সেতু এপটো অ'পেন কৰাৰ পিছত ইয়াত চাব ষ্টাফ এনৰলমেণ্ট আছে। এই ষ্টাফ এনৰলমেণ্টত এবাৰ ক্লিক কৰিব। ইয়াত আপোনাৰ বিদ্যালয়ত কিমানজন টিচাৰৰ প্ৰফাইল পিকচাৰ এনৰল কৰা হৈছে সেইটো ইয়াত শ্ব' কৰিব। আৰু ইয়াত আপোনাৰ নামৰ এগেইনষ্টত যাই পেলাই আপুনি নিজৰ প্ৰফাইল পিকচাৰটো আপলোড কৰি দিব। এইটোৰ ওপৰত মই এটা বেলেগকৈ ভিডিঅ' বনাইছোঁ কেনেকৈ প্ৰফাইল পিকচাৰ আপলোড কৰে। যদি আপুনি চোৱা নাই সেইটো এবাৰ চাই ল'ব, আপোনাৰ হেল্প হ'ব। ধন্যবাদ।